हेलो हेलो मुनि भाई ক'ত আছে ঘৰত ওলা তো আড্ডা মাৰিবা যাম হে আটামাৰ নহ'ব আমাৰ ফালে কৰোণা নাই আৰে কৰোণা চৰোণা নাই সেইটো এটা কথা হ'ল নেকি কৰোণা কি দেখা যায় নেকি হ'ব তুই ঘৰতে থাক নহয় মইতো ঘৰত থাকিব মইতো নোলাওঁ কিন্তু তোমালোকেও নোলাবা হা তোমালোকে এইটো ভাইৰাছটো দেখা নাযায় নহয় ঠিক আছে আমি এইবিলাক গল্প শুনিব নাই দে তুই ঘৰতে থাক আমি যাম দে আড্ডা মাৰিবা তহঁতেতো মৰিবি মানুহ আৰু বাকী মানুহ লৈও মৰিবি ঠিক আছে দে মই নাযাওঁ দে যা মৰাৰ ইচ্ছা আছে যে ইমান যা মৰিবি ঠিক আছে পাগল হৈ গৈছে কি যে হ'ব সিহঁতক বুজাই কোনো লাভ নাই পিছফালে আছে এনিমি বস্তুৰ পিছফালে আছে কেলা মাৰিলে বে কেলা মোক ইমান আৰু ঘৰত বহি থাকিম গেম খেলি ৰুকমুক ভাইকে কল কৰোঁ এটা আড্ডা মাৰিব ওলাই যাওঁ অ ভাই ক'ত আছা বে ঘৰতে আছো ৰবা শুই ওলাই যাব লাগিছিল না আড্ডাত কিমান আৰু ঘৰত থাকিবি ওলাই যাওঁ অলপ আড্ডাত যাই আছো ৰবা আড্ডাত ওকে যাই আছো ৰবা সোনকালে ওলাই যা ৰেডি হৈছোঁ মই ঠিক আছে মই যাই আছো বহি আছা চব বল দোকানতে যাওঁ ল'ৰা কেইটা বোলে আছে নৱতে বল তাতে বল আড্ডা মাৰো বল মাৰিল বে একজন ৰব লুকিয়া একজন বাকি কেইটা কভাৰ দি থাক Let's go! পিছফালে নগদৰ এনিমি Let's go! এটা কভাৰ দি নাই এজন লুকিয়া Enemies ahead! মাৰা মাকা মোৰছা দই মাৰি দিল তোৰ জয় মা আড্ডা কমিটি হে ভাই গান পইচা কেনে খবৰ পাতি আছো আমাৰ তো একদম সুপাৰ হিট একদম সুপাৰ হিট লকডাউনৰ মাজত না ঘৰত বহি কিবা চুলিবিলাক 2 কেজি হৈ গ'ল কিবা ভাত খাওঁ নে শুকান মাছ খাওঁ গমেই নাপাওঁ এমো পিছফালে থৈছো ৰে চা তুই পিছৰ ঘৰত চা দুটা বান্ধা আছে মাৰিল এ বে গাড়ীখন জ্বলাই দে আৰে এ মাৰি দি এই মোর নহা খান এতে যে একা করে ভুলিয়া গল্প করে আছা এই যে ভাইরাস ওলাইছে করোনা ভাইরাস কিবা নাম থাম শুনা পাইছা না নাই পাইছা একা করে যে গোটা লাগি একা করে ভুলিয়া আছা হ্যাঁ এখন মুখত একা টুপরাও বান্ধা নাই হ্যাঁ তুমি তো মরবি গোটাই রাইজকে মারিবি হ্যাঁ একটা হুঁশিয়ার নাই তোমার হ্যাঁ সরকার যে টিভি গোটাই পেপারে গোটাই শেষে মরিবা লাগছে মানুষখানে এখানে ভালের কাজে তো কবা লাগছে কিয় কথা নুশুনিস এইখান মুখত কি কয় টুপৰা বান্ধিবিয়াৰ পাৰিছ মুখত মোৰ খানা আজি ধুই দিছ হেই বুঢ়া তই বেছি জানিস ইখান মাস্ক কয় বুঢ়া কথা নকবি তোমাৰ এনে 10জনক মই বাগৰাব পাৰাম জানিস বুঢ়া শালা কি যে হ'ব তোৰ লগত মৰণ নহা খান নিজে তো মরবি এই গোটাই সমাজখানকে মারিবি তোমার ঘরের মানুষকে ফার্স্টে মারিবি তুমি জানিস অসভ্য শালা তোমাক শালা বুঝিয়ে কিছু লাভে নাই মোর কে মরিস হ্যাঁ ভালের কারণে তো মই এইগিলা কলম তোমাক ভাল কথা শুনিবা টান পাই আমি ঘৰত যা বাবা তোমাক নমস্কাৰ কৰছম ভালে যা এংকা করে থোপরা লাগিয়ে নাথাকিবি সামাজিক দূরত্ব রাখে তুমিও বাঁচিয়ে থাক আমাকো বাঁচিয়ে থাকিবা দেখ রে বাবা হ্যাঁ সরকারের কথা শুনে তুইও দিয়া ঘৰত যা ঘুমিয়ে থাক যা নাজানিস তুই কিছু অসভ্য শালা
অসমত কেছ বাঢ়ি গৈ আছে আজি আৰু কিমান হ'ল এবাৰ ভৰিক ফোন কৰোঁচোন তাৰ খবৰ কি চাওঁ বহুত দিন হ'ল ওলাই কৰা নাই হেল্ল' কি খবৰ বহুত দিনৰ পৰা দেখাই পোৱা নাই বেমাৰ নেকি কি বেমাৰ হয় নেকি কেইদিন হ'ল ঠিক আছে মই যাই আছোঁ 2 hours later. হৰি ঘৰত আছানে তুই দেখোন কোনোদিন আগত মহাৰাষ্ট্ৰৰ পৰা আহিলি ডক্টৰ দেখাইছানে নাই দেখুওৱা দেখা নাই কেনেকুৱা লাগে তোৰ কি কাহ হয়নে উশাহ লোৱাতে কষ্ট হয়নে চৰ্দি কাহ মূৰৰ বিষ উশাহ লোৱাতে বহুত কষ্ট হয় তুই দেখোন জানাই বৰ্তমান কৰোণাৰ এনেকুৱাই তোক মইতো আগতে কৈছিলোঁ তুই ডক্টৰ দেখাৱা নাই তুই জানাই এতিয়া যদি কৰোণা পজিটিভ হৈ থাকা তেনেহ'লে তোৰ কিমান বেয়া কথা তোৰ লগত তোৰ ফেমিলিৰ লগে লগে গোটেই সমাজখনৰে ধ্বংস হৈ যাব তইতো ডক্টৰ দেখাব লাগিছিল গভৰ্ণমেণ্টে চৰকাৰে ইমান সজাগতা কৰি আছে নিউজত চা সেইদিনা মই তোক কৈছোঁ তোৰ কথাখিনি নামানাৰ কাৰণে আজি এনেকুৱা হ'ল তইতো নিজৰ ভাবিব লাগিছিল এতিয়া তোৰ কাৰণে এতিয়া তোৰ ফেমিলি গোটেই ফেমিলিৰে বস্তু হ'ব এতিয়া সোনকালে তুই দেৰি নকৰাকৈ সোনকালে তুই ডক্টৰক দেখাৱাৰ ব্যৱস্থা কৰ আৰু এনেকৈয়ে হৰিৰ পৰা তেওঁৰ সকলো বন্ধুবোৰ মাজত এই ভাইৰাছটো বিয়পি পৰিছিল